মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ দৰ্শন নামৰ চেপ্টাৰটোত যি বাস্তৱবাদ, এই বাস্তৱবাদ সম্পৰ্কে আমি যোৱা ক্লাছত আধাখিনি আলোচনা কৰিছিলোঁ। লৌকিক বাস্তৱবাদ কাক বোলে সেই সম্পৰ্কে, আৰু তাতে কিছুমান চমু প্ৰশ্ন আছিল। সেই প্ৰশ্নখিনিৰ উত্তৰো আমি তোমালোকক বাই কৰি দিছোঁ। আজি তোমালোকৰ বিজ্ঞানসন্মত বাস্তৱবাদ বা চাইণ্টিফিক ৰিয়েলিজম কাক বোলে এই কথাবিলাক আলোচনা কৰিম। আৰু এইটো পাৰ্টৰ কি অংশ আলোচনা কৰিম সেইখিনি মই তোমালোকক দেখুৱাই দিছোঁ। প্ৰথমতে চোৱা, বিজ্ঞানসন্মত বাস্তৱবাদৰ জনক কোন আলোচনা কৰিম। এছে কনচাৰ্নিং হিউমেন আণ্ডাৰষ্টেণ্ডিং কোনে লিখিছিল। তাৰপিছত জন লকৰ মতে বস্তুত থকা গুণ কেই প্ৰকাৰ আৰু কি। মুখ্য গুণ কাক বোলে, গৌণ গুণ কাক বোলে, উদাহৰণ দিয়া। বিজ্ঞানসন্মত বাস্তৱবাদ বুলিলে কি বুজা, বিজ্ঞানসন্মত বাস্তৱবাদৰ বৈশিষ্ট্য। বৈজ্ঞানিক বাস্তৱবাদ মতে বস্তু এটা আমি প্ৰত্যক্ষভাৱে জানিব নোৱাৰোঁ, তেন্তে কিহৰ জৰিয়তে জানিব পাৰোঁ। এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ এনচাৰ তোমালোকক দিম। গতিকে প্ৰশ্নখিনি এনচাৰখিনি চোৱা। প্ৰথম প্ৰশ্নটো আছিল যে বিজ্ঞানসন্মত বাস্তৱবাদৰ জনক কোন আছিল। এনচাৰটো হ'ব ব্ৰিটিছ দাৰ্শনিক জন লক। ব্ৰিটিছ দাৰ্শনিক জন লক। তাৰপিছত তোমালোকৰ প্ৰশ্ন দি দিব পাৰে, এছে কনচাৰ্নিং হিউমেন আণ্ডাৰষ্টেণ্ডিং নামৰ গ্ৰন্থখন কোনে লিখিছিল। এছে কনচাৰ্নিং হিউমেন আণ্ডাৰষ্টেণ্ডিং নামৰ গ্ৰন্থখন কোনে লিখিছিল। তোমালোকৰ এই গ্ৰন্থখনো ব্ৰিটিছ দাৰ্শনিক জন লকে লিখিছিল। জন লকৰ মতে বস্তুত থকা গুণ কেই প্ৰকাৰ আৰু কি। বা তোমালোকৰ দি দিব পাৰে, বিজ্ঞানসন্মত বাস্তৱবাদীসকলৰ মতে বস্তুত থকা গুণবিলাক কেই প্ৰকাৰ আৰু কি। তোমালোকৰ এনচাৰ হ'ব, বস্তুত থকা গুণসমূহক দুটা ভাগত ভগাব পাৰি। এটা হৈছে মুখ্য গুণ আৰু গৌণ গুণ। অৰ্থাৎ জন লকৰ মতে বস্তুত থকা গুণ হৈছে দুই প্ৰকাৰ। এটা হৈছে মুখ্য গুণ আৰু গৌণ গুণ। এতিয়া মুখ্য গুণ কাক বোলে, যিবিলাক গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়। অৰ্থাৎ মানুহৰ ওপৰত যিবিলাক গুণ নিৰ্ভৰশীল নহয়, যিবিলাক গুণ বস্তুত থাকে, সেই গুণবোৰকে কি বুলি কোৱা হয়, মুখ্য গুণ বুলি কোৱা হয়। মুখ্য গুণৰ উদাহৰণ কি হ'ব, বস্তুৰ ওজন, আকৃতি ইত্যাদি। তোমালোকৰ কিতাপৰ পৰা মই দেখুৱাই দিছোঁ। এয়া চোৱা মুখ্য গুণৰ উদাহৰণ। আকাৰ, ওজন, বিস্তৃতি, পৰিমাণ এইবোৰ হৈছে মুখ্য গুণৰ উদাহৰণ। আনহাতে গৌণ গুণ কাক বোলে, যিবোৰ গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল। যিবোৰ গুণ কি জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল, যিবোৰ বস্তুগত ধৰ্ম নহয়, তেনেকুৱা গুণবোৰক গৌণ গুণ বুলি কোৱা হয়। উদাহৰণস্বৰূপে বস্তুৰ ৰূপ, ৰস, গুণ, সোৱাদ ইত্যাদি। এইবোৰ গুণক কি বুলি কোৱা হৈছে, গৌণ গুণ বুলি কোৱা হৈছে। হয়তো তোমালোকৰ পৰীক্ষাত দি দিব পাৰে যে মুখ্য গুণৰ উদাহৰণ দিয়া, গৌণ গুণৰ উদাহৰণ দিয়া, সেইখিনি দি দিব লাগিব। ইয়াৰ পিছত আহিল বিজ্ঞানসন্মত বাস্তৱবাদ বুলিলে কি বুজা। এই বিজ্ঞানসন্মত বাস্তৱবাদনো কি, এই কথাখিনি হয়তো তোমালোকৰ 2 মাৰ্কৰ কাৰণেও দি দিব পাৰে বা চমু টোকাও দি দিব পাৰে। চমু টোকা দিলে তাৰ লিখাৰ ধৰণটো অলপ বেলেগ হ'ব, 2 মাৰ্কৰ কাৰণে দিলে তাৰ ধৰণটো অলপ বেলেগ হ'ব। গতিকে যদি 2 মাৰ্কৰ কাৰণে দিয়ে, তেতিয়াহ'লে তোমালোকে লিখিবা যে যি বাস্তৱবাদ অনুযায়ী বস্তু এটাক আমি প্ৰত্যক্ষভাৱে জানিব নোৱাৰোঁ, বস্তু এটাক তাৰ প্ৰতিকল্প বা প্ৰতিবিম্বৰ জৰিয়তেহে জানিব পাৰি, সেই মতবাদক বিজ্ঞানসন্মত বাস্তৱবাদ বুলি কোৱা হয়। এতিয়া চমু টোকা হিচাপত যদি আহে, তেতিয়াহ'লে তাৰ লিখাৰ ধৰণটো অলপ বেলেগ হ'ব। তোমালোকে অলপ বহলাই লিখিব লাগিব যে বিজ্ঞানসন্মত বাস্তৱবাদৰ প্ৰৱৰ্তক আছিল ব্ৰিটিছ দাৰ্শনিক জন লক। আৰু তেওঁ কি কৈছিল, সৰল বাস্তৱবাদৰ সমালোচনা কৰি তেওঁ বস্তু সম্পৰ্কে এটা সঠিক ব্যাখ্যা বা বিজ্ঞানসন্মত ব্যাখ্যা দিয়াৰ কাৰণে চেষ্টা কৰিছিল। যাৰ কাৰণে তেওঁৰ মতবাদটোক বিজ্ঞানসন্মত বাস্তৱবাদ বুলি ক'ব পাৰি। জন লক এজন অভিজ্ঞতাবাদী দাৰ্শনিক আছিল। তেওঁৰ এছে কনচাৰ্নিং হিউমেন আণ্ডাৰষ্টেণ্ডিং নামৰ গ্ৰন্থখনত জ্ঞানৰ প্ৰকৃতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিছিল। আৰু এই প্ৰসংগত তেওঁ বাহ্য বস্তুৰ প্ৰকৃতি আৰু জ্ঞাতাৰ লগত বাহ্য বস্তুৰ সম্পৰ্ক কেনেধৰণে, সেই কথাখিনিও তাতে বৰ্ণনা কৰিছে। আৰু বাহ্যিক বস্তুৰ প্ৰকৃতি আৰু জ্ঞাতাই কিদৰে জানিব পাৰে, এই প্ৰসংগত লকে বৈজ্ঞানিক ভিত্তি আগবঢ়াইছিল, যাৰ কাৰণে তেওঁৰ মতবাদটোক বিজ্ঞানসন্মত বাস্তৱবাদ বুলি কোৱা হৈছিল। আৰু লকৰ মতে বস্তু এটাক আমি পোনে পোনে জানিব নোৱাৰি, তাৰ প্ৰতিনিধি
বা প্ৰতিকল্পৰ জৰিয়তে বস্তু এটাক জানিব পাৰি সেয়েহে তেওঁ কি কৈছে যে বস্তু এটাক যেহেতু আমি পোনে পোনে জানিব নোৱাৰি গতিকে তাৰ গুণৰ জৰিয়তে আমি বস্তুটোক জানিব পাৰি সেয়েহে তেওঁ কি কৰিছে বস্তুত থকা গুণসমূহক দুটা ভাগত ভাগ কৰিছিল এটা আছিল মুখ্য গুণ আৰু আনটো আছিল গৌণ গুণ তো এই দুই গুণৰ জৰিয়তে আমি বস্তু এটাক জানিব পাৰি তেওঁৰ মতে মুখ্য গুণবিলাক এটাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় কিন্তু গৌণ গুণবোৰ এটাৰ মনৰ ওপৰত নিৰ্ভৰশীল এইদৰে লোকে কি কৰিছিল মুখ্য গুণ আৰু গৌণ গুণৰ পাৰ্থক্য বিচাৰ কৰি বস্তু এটাক জনাৰ এক বৈজ্ঞানিক ভিত্তি প্ৰদান কৰিব বিচাৰিছিল এয়াই আছিল বিজ্ঞানসন্মত বাস্তৱবাদ তাৰ পিছৰ প্ৰশ্নটো আছিল যে বিজ্ঞানসন্মত বাস্তৱবাদৰ বৈশিষ্ট্যসমূহ কি কি তো বিজ্ঞানসন্মত বাস্তৱবাদৰ কিছুমান বৈশিষ্ট্য আছিল আৰু সেই বৈশিষ্ট্যসমূহ তোমালোকক দেখুৱাই দিছোঁ অলপ শ্বৰ্ট কৰি লিখিবা মই কৈ দিছোঁ কিমানলৈকে লিখিব লাগে বৈজ্ঞানিক বাস্তৱবাদ মতে আমাৰ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ এটা বৈশিষ্ট্য লিখিলা 2 নম্বৰত লিখিবা যে বস্তুবোৰ তাৰ গুণৰ জৰিয়তে জানিব পাৰি এই গুণবিলাক মনৰ পৰা কিছুমান স্বতন্ত্ৰ আৰু কিছুমান মনৰ ওপৰত নিৰ্ভৰশীল 3 নম্বৰত লিখিবা বৈজ্ঞানিক বাস্তৱবাদ মতে বস্তু এটা আমি দেখিব নোৱাৰি তাৰ প্ৰতিকল্প বা নকলহে জ্ঞাতাই দেখিবলৈ পায় 4 নম্বৰটো হৈছে জ্ঞান এটা সম্পূৰ্ণ স্বাধীন প্ৰক্ৰিয়া 5 নম্বৰ বৈশিষ্ট্যটো লিখিবা বৈজ্ঞানিক বাস্তৱবাদ মতে জ্ঞান এক পৰোক্ষ প্ৰক্ৰিয়া ইয়াক আমি পোনে পোনে লাভ কৰিব নোৱাৰি তো যিকে নহওক যেহেতু 5 মাৰ্কৰ কাৰণে দিব গতিকে 5টা পইণ্ট লিখি দিলেই হ'ব তো তাৰ পিছত আৰু এটা প্ৰশ্ন তোমালোকৰ আছে 1 মাৰ্কৰ কাৰণে দি দিব পাৰে যে বৈজ্ঞানিক বাস্তৱবাদ মতে বস্তু এটাক আমি প্ৰত্যক্ষভাৱে জানিব নোৱাৰোঁ তেন্তে কিহৰ জৰিয়তে বস্তু এটাক জানিব পাৰি এনসাৰ হ'ব প্ৰতিকল্প বা প্ৰতিনিধিৰ জৰিয়তে দ্যাট মিন্স ইমেজ অৰ কপিৰ জৰিয়তে বস্তু এটাক আমি জানিব পাৰি তো যিকে নহওক যদি তোমালোকৰ এই প্ৰশ্নবিলাকৰ উত্তৰখিনি পাই ভাল লাগিছে তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰিবা আৰু গ্লোৰিয়া সাবু নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে পৰৱৰ্তী সময়ত আৰু তোমালোকৰ প্ৰয়োজনীয় প্ৰশ্নবিলাক আমি দি দিব পাৰোঁ ধন্যবাদ